নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ব্লগাৰ জিতুলৰ মাজলৈ আৰু আজি মই আমাৰ গাঁওখনৰ কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম লগতে গাঁওখনৰ কিছু ধুনীয়া ধুনীয়া দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তেলাহি ভকতগাঁৱৰ কথা ক'বলৈ গ'লে পোনপ্ৰথমে উল্লেখ কৰিব লাগিব ইয়াৰ শোভাবৰ্ধন কৰা ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰৰ কথা এই দৌলগোবিন্দ মন্দিৰতেই প্ৰতি বছৰে গাঁৱৰ ৰাইজে অতি উলহ মালহেৰে ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ অৰ্থাৎ ফাকুৱা উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱাতে ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় লগতে এটা লোকবিশ্বাস প্ৰচলিত আছে যে কিবা এটা শুভ কাম কৰাৰ আগতে বা কিবা এটা শুভ কাম কৰাৰ আগমুহূৰ্তত দৌলগোবিন্দ মন্দিৰত এগছি বন্তি প্ৰদান কৰিলে এগছি বন্তি প্ৰজ্বলন কৰিলে কামটো সুকলমে হয় আৰু বৰ্তমানেও সেয়া এক বিশ্বাস আৰু তথা বৰ্তমান সময়তো সেয়া মানি আহিছে নৱপ্ৰজন্মৰ লগতে উঠি অহা চামেও এতিয়া প্ৰশ্ন হয় দৰাচলতে ঠাইখনৰ নামনো তেলাহি ভকতগাঁও কি কাৰণে হ'ল বা কি ইতিহাস বিজড়িত হৈ আছে তেলাহি ভকতগাঁও হোৱাৰ আঁৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়ায় তাৰে ভিতৰত এটা বিশেষভাৱে প্ৰচলিত মতবাদ হৈছে যে লখিমপুৰতো এখন তেলাহি নামেৰে ঠাই আছিল আৰু মানৰ আক্ৰমণৰ সময়ত এজন লোক নিজৰ প্ৰাণৰ ভয়ত পলাই আহিছিল আৰু সেই সময়ত বঙালধৰাত এজন ৰজা আছিল তেলাহি ভকতগাঁৱৰ পৰা নাতি দূৰত অৱস্থিত এখন গাঁও হৈছে বঙালধৰা আৰু বঙালধৰাত এজন ৰজা আছিল আৰু বঙালধৰাৰ ৰজাজনে তেখেতক তেলাহি ভকতগাঁও অৰ্থাৎ এই ঠাইতেই নিগাজিকৈ থাকিবলৈ তেখেতক পৰামৰ্শ প্ৰদান কৰিছিল আৰু তাৰ পিছতেই তেখেতে এই ঠাইতেই সত্ৰ পাতি এডোখৰ সৰু ঠাইত তেখেতে নামঘৰ পাতি তেখেতে তাতেই নাম কীৰ্তন কৰিছিল নাম প্ৰসংগ কৰিছিল আৰু তাৰ পিছতেই সেই মতবাদৰ পিছতেই যিহেতুকে লখিমপুৰৰ পৰা এজন ভকত আহিছিল ইয়ালৈ আৰু তেখেতে ইয়াত হৰিনাম লৈছিল আৰু লগতে লখিমপুৰত যিহেতুকে তেলাহি বুলি এখন ঠাই আছিল সেই সূত্ৰে এই ঠাইখনৰ নাম তেলাহি হৈছে বুলি জানিব পৰা গৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে তেলাহি ভকতগাঁৱত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত লোকসকল নিয়োজিত হৈ আছে তাৰ ভিতৰত বিশেষভাৱে তেওঁলোকে কৃষি কৰ্মৰ লগত জড়িত ইয়াৰ যিসকল লোক আছে চহা খেতিয়ক তেওঁলোকে কৃষি কৰ্মৰে সৈতে জড়িত হৈ থাকি ভাল পায় আৰু ইয়াৰে বিভিন্ন ধৰণৰ নান্দনিক দৃশ্য আছে বিভিন্ন নান্দনিক ঠাই আছে দৌলগোবিন্দকে আদি কৰি কীৰ্তনঘৰ আছে লগতে সভাঘৰ আছে তাত প্ৰতি বছৰে ভাওনা অনুষ্ঠান আয়োজন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি জন্মোৎসৱৰ সময়ত তাতে ভাওনা আয়োজন কৰা হয় লগতে ফাকুৱাৰ সময়তো ভাওনাৰ আয়োজন কৰা হয় দৌলগোবিন্দ মন্দিৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় এই মুহূৰ্তত আহকচোন চাই লওঁ কীৰ্তনঘৰৰ কিছু নান্দনিক দৃশ্য
তেলাহি ভকতগাঁৱৰ মাজত যদি এই কলং নৈখনৰ কথা উল্লেখ কৰিবলৈ নাযাওঁ তেতিয়াহ'লে হয়তো ভিডিঅ'টো কিছু আধৰুৱা হৈ থাকিব। তেলাহি ভকতগাঁওবাসী ৰাইজৰ সৈতে কলঙৰ এক ওতপ্ৰোত সম্পৰ্ক আছে, কিয়নো কলঙৰে কৃষিজীৱী অসমীয়াক এক উৎসাহ প্ৰদান কৰে, কিয়নো ইয়াৰ যি বাঢ়নি পানীত পলস পৰে সেই পলসে খেতি মাটিত যথেষ্টখিনি সাৰুৱা কৰি তোলে আৰু তাৰ ফলতে কৃষিজীৱী কৃষক ৰাইজ যথেষ্ট উপযোগী হয়, যথেষ্ট তেওঁলোকে সুখী অনুভৱ কৰে আৰু এই কলঙৰ সৈতে ইতিহাস বিজড়িত হৈ আছে। আৰু এটা কথা উল্লেখ আছিল, এটা প্ৰবাদ উল্লেখ আছিল, পুৰণি কালত এই কলঙৰ পানীকেই তেলাহি ভকতগাঁওবাসী ৰাইজে সেৱন কৰাৰ লগতে কাপোৰ কানি নিজৰ দৈনন্দিন বিভিন্ন কাম কাজত এই কলঙৰ পানী ব্যৱহাৰ কৰিছিল আৰু বৰ্তমান সময়তো কলঙৰ লগত তেওঁলোকৰ এক ওতপ্ৰোত সম্পৰ্ক আছে, কিয়নো এই কলঙতেই বৰ্তমান সময়ত তেওঁলোকে মৎস্য চিকাৰ কৰি মাছৰ যি সোৱাদ, কলঙৰ যি মাছ, কলঙৰ মাছৰ সোৱাদ তেওঁলোকে উপভোগ কৰে। তথা লগতে মই উল্লেখ কৰিছোঁ কিয়নো কলঙৰ সৈতে তেওঁলোকৰ ওতপ্ৰোত সম্পৰ্ক আছে, খেতি কামতো এই কলঙে যথেষ্টখিনি সহায় কৰি আহিছে। যদিও সময়ে সময়ে কলঙে কিছু ৰুদ্ৰমূৰ্তি ধাৰণ কৰে, তথাপিতো এই কলঙৰ লগত তেওঁলোকৰ এক আপোন সম্পৰ্ক আছে, এক এৰাব নোৱাৰা সম্পৰ্ক আছে। আৰু তেলাহি ভকতগাঁৱৰ কাষেদিয়ে, অতি কাষেদিয়ে এই কলং নৈ প্ৰবাহমান হৈ গৈছে, এই কলং নৈ প্ৰবাহিত হৈ আছে। আৰু বন্ধু বান্ধৱীসকল, আজি আমি এই বিশেষ ভিডিঅ' বুলি মই এইবাবে উল্লেখ কৰিছোঁ, মই মোৰ এই চেনেল ব্লগাৰ জিতুলৰ জৰিয়তে মই বাস কৰা গাঁওখন, আমাৰ আপোন গাঁওখন তেলাহি ভকতগাঁৱৰ কিছু দৃশ্য আপোনালোকৰ লগত দেখুৱাবলৈ যত্ন কৰিলোঁ, লগতে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ। তেলাহি ভকতগাঁওখনৰ ইতিহাসৰ বিষয়ে কিছু কথা ক'লোঁ, লগতে ইয়াৰ যিসমূহ আমাৰ প্ৰতিষ্ঠিত নামঘৰ হওক, দৌলগোবিন্দ মন্দিৰ হওক, সেইসমূহৰ নান্দনিক দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। গতিকে ইয়াতে অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, গতিকে ভুল ভ্ৰান্তিবোৰ যাতে ক্ষমা কৰি দিয়ে, কিয়নো প্ৰথমবাৰ এনেদৰে কিবা এটা চেষ্টা কৰিছোঁ। গতিকে ভুলবোৰ আপোনালোকে শুধৰাই দিব, যাতে আগলৈও ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত দিবলৈ আগ্ৰহীত হওঁ। কাৰণ আপোনালোকৰ অলপমান মৰম, আপোনালোকৰ অলপমান চেনেহে যথেষ্ট আগ্ৰহীত কৰিব আৰু ভাল ভিডিঅ' প্ৰস্তুত কৰিবলৈ। গতিকে যিখিনি ভুল ভ্ৰান্তি হৈছে সকলোখিনি ক্ষমা কৰিব। আৰু আজি এই বিশেষ ভিডিঅ'টো তেলাহি ভকতগাঁৱৰ বিষয়ে, মোৰ আপোন গাঁওখনৰ বিষয়ে যিটো মই এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, সেই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।